নমস্কাৰ ৱৰ্ল্ড কুইক নলেজ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ পলিটিক্সৰ কেইটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ বৰ্তমান বন বিভাগৰ মন্ত্ৰী কোন? অপশ্যন এ শ্ৰীমতী প্ৰমীলা ৰাণী ব্ৰহ্ম, অপশ্যন বি ৰঞ্জিত দত্ত, অপশ্যন চি পল্লৱ লোচন দাস, অপশ্যন ডি পৰিমল শুক্লবৈদ্য। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি পৰিমল শুক্লবৈদ্য। নেক্সট কুৱেশ্যন। জাতীয় সংহতি হ'ল কোনো এখন ৰাষ্ট্ৰত বাস কৰা জনসাধাৰণৰ মাজত থকা অপশ্যন এ সম অধিকাৰ, অপশ্যন বি একতা, অপশ্যন চি মৌলিক অধিকাৰ, অপশ্যন ডি ধৰ্ম নিৰপেক্ষতা। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি একতা। নেক্সট কুৱেশ্যন। জাতীয় সংহতিৰ প্ৰতীক কি? অপশ্যন এ সংবিধান, অপশ্যন বি ৰাষ্ট্ৰীয় পতাকা, অপশ্যন চি জাতীয় সংগীত, অপশ্যন ডি আঞ্চলিক ভাষা। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি জাতীয় সংগীত। নেক্সট কুৱেশ্যন। প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ বয়স কিমান? অপশ্যন এ 18 বছৰ, অপশ্যন বি 21 বছৰ, অপশ্যন চি 20 বছৰ, অপশ্যন ডি 25 বছৰ। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 18 বছৰ। নেক্সট কুৱেশ্যন। ভাৰতৰ সংবিধানে কিমানটা ভাষাক স্বীকৃতি দিছে? অপশ্যন এ 12টা, অপশ্যন বি 20টা, অপশ্যন চি 15টা, অপশ্যন ডি 22টা। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 22টা। নেক্সট কুৱেশ্যন। কোনে ৰাজ্য এখনৰ পৰিসীমা পৰিৱৰ্তন কৰিব পাৰে? অপশ্যন এ ৰাষ্ট্ৰপতি, অপশ্যন বি সংসদ, অপশ্যন চি ৰাজ্যিক বিধানসভা, অপশ্যন ডি লোকসভা। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি সংসদ। নেক্সট কুৱেশ্যন। বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী কোন? অপশ্যন এ হিমন্ত বিশ্ব শৰ্মা, অপশ্যন বি জগদীশ মুখী, অপশ্যন চি ৰণোজ পেগু, অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ৰণোজ পেগু। নেক্সট কুৱেশ্যন। বৰ্তমান অসমৰ স্বাস্থ্যমন্ত্ৰী কোন? অপশ্যন এ অতুল বৰা, অপশ্যন বি চন্দ্ৰমোহন পাটোৱাৰী, অপশ্যন চি কেশৱ মহন্ত, অপশ্যন ডি পল্লৱ লোচন দাস। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি কেশৱ মহন্ত। নেক্সট কুৱেশ্যন। মুখ্যমন্ত্ৰীৰ কাৰ্যকাল কিমান? অপশ্যন এ 3 বছৰ, অপশ্যন বি 4 বছৰ, অপশ্যন চি 5 বছৰ, অপশ্যন ডি 6 বছৰ। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 5 বছৰ। নেক্সট কুৱেশ্যন। অসমৰ বৰ্তমান জিলাৰ সংখ্যা কিমান? অপশ্যন এ 35খন, অপশ্যন বি 34খন, অপশ্যন চি 32খন, অপশ্যন ডি 31খন। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 31খন। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। লগতে ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক।